চেষ্টা কৰিছে ৰাহুল গান্ধীক গুৱাহাটী বিমানবন্দৰত আহি পোৱাৰ লগে লগে ইতিমধ্যে দলীয় কৰ্মীসকলে তেওঁৰ ৰাহুল গান্ধী জয়ধ্বনি কংগ্ৰেছ জয়ধ্বনি দিছে আৰু আমি দেখুৱাই আছোঁ যে দৃশ্য মোৰ প্ৰতিটো জিলুত তালুকৰ সমগ্ৰ দৃশ্য দেখুৱাই গৈ আছে আৰু যিহেতু জেড প্লাছ চিকিউৰিটিৰ মাজত ৰাহুল গান্ধী থাকে আৰু ৰাহুল গান্ধীৰ পৰা আমি দুটা কথা বাক্য ল'ব চেষ্টা কৰিম কি কয় অসমত আহি राहुल हटाइए मेमू से हटाइए प्लीज राहुल गांधी भाष्য আমি ল'ব চেষ্টা কৰিছিলোঁ কিন্তু এই মুহূৰ্তত তেওঁ কোনো ধৰণৰ মন্তব্য প্ৰকাশ নকৰিলে পোনপটীয়া দৃশ্যাংকসমূহ দেখুৱাই আছোঁ আমি ৰাহুল গান্ধী ইয়াৰ পৰা পোনে পোনে হোটেল কিৰণশীলৈ যাব কিৰণশীল গৈ তেওঁ মত বিনিময় কৰিব আমি ইয়াৰ দৃশ্যসমূহ দেখুৱাই যাব চেষ্টা কৰিম বাকী আন নেতাসকলৰ বক্তব্য ল'বলৈ চেষ্টা কৰিম আমি বক্তব্য লৈ তেওঁলোকৰ আগন্তুক সমস্যা তেওঁলোকে বিশেষকৈ ২০২৬ৰ বাবে তেওঁলোকৰ কি পৰিকল্পনা সেই পৰিকল্পনাৰ বিষয়ে কথা পাতিব চেষ্টা কৰিম এয়া গুৰুত্বপূৰ্ণ কংগ্ৰেছৰ কাৰণে আজি এটা গুৰুত্বপূৰ্ণ দিন মল্লিকাৰ্জুন খাৰ্গে গাড়ীখনৰ প্ৰথম ছিটত বহিছে আৰু পাছৰ ছিটত ৰাহুল গান্ধী ক্ল'জ কৰা না মল্লিকাৰ্জুনটো দেখুৱাই আছোঁ মল্লিকাৰ্জুন খাৰ্গে গাড়ীখনৰ আগৰ ছিটত বহিছে S01FW1838 পোনপটীয়া দৃশ্য দেখুৱাই আছোঁ আমি ডাঙৰ সতীৰ্থ জিলুত তালুকদাৰ ইয়াৰ দৃশ্যাংকসমূহ দেখুৱাই আছে পোনপটীয়া দৃশ্য এয়া মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধী আৰু এখন গাড়ীত ওলাই গৈছে আৰু তাৰ লগতে কংগ্ৰেছৰ বাকী যিসকল নেতৃত্ব সেইসকল নেতৃত্বও তেওঁলোকৰ পিছে পিছে ওলাই যাবলৈ চেষ্টা কৰিছে গৌৰৱ গগৈ আছে আমি গৌৰৱ গগৈৰ ভাষ্য ল'ব চেষ্টা কৰিম বা আন দলৰ নেতাসকলৰ ভাষ্য ল'ব চেষ্টা কৰিম ইয়াত গৌৰৱ গগৈ জিতেন্দ্ৰ সিং দেৱৰ সৈতে এখন বাহনতে ওলাই গৈছে আৰু আমি পৰৱৰ্তী সময়ত বাকী দৃশ্যসমূহ দেখুৱাই যাব চেষ্টা কৰিম